subscribe to our YouTube channel and don't forget to press the bell icon to get quick details. Hello ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইচএছ সেকেন্ড ইয়াৰৰ ইকনমিক্সৰ এটা সৰু টপিক আলোচনা কৰিম। আজিৰ টপিকটো ভেৰি ইম্পৰ্টেণ্ট টপিক হয় আৰু ইণ্টাৰেষ্টিং হয়। পৰীক্ষাত কেইবাবাৰো এই বিষয়ৰ ওপৰত আহিছে, গতিকে মনোযোগেৰে চাবা। যদি ভিডিঅ'টো বুজি নোপোৱা তেন্তে কমেণ্ট কৰিবা, মই আকৌ এই টপিকটো বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম। তো যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই দিবা, যাতে নতুনকৈ ভিডিঅ' আহিলে সোনকালে পাব পাৰা। তো আৰু ভিডিঅ'টো ভাল লাগিলে বা উপকৃত হ'লে লাইক এটা কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। তো ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰধান টপিকটো হৈছে একচেটিয়া বজাৰ কি, মনোপলি মাৰ্কেট কি। তো আমি ডেফিনেশ্যন প্ৰথমত জানি লওঁ। একচেটিয়া বজাৰ হৈছে এবিধ বজাৰ ব্যৱস্থা য'ত এবিধ সামগ্ৰীৰ উৎপাদন, যোগান, বিক্ৰী কেৱল এটা প্ৰতিষ্ঠান, উদ্যোগ বা বিক্ৰেতাৰ হাতত ন্যস্ত থাকে আৰু বজাৰখনত অন্য বিক্ৰেতাৰ প্ৰৱেশত বাধা থাকে। সেই বজাৰ গাঁথনিক কি বুলি কোৱা হয়? একচেটিয়া বজাৰ বুলি কোৱা হয়। ঠিক আছে, চিম্পল ৱৰ্ডত আকৌ একবাৰ কৈছোঁ মই। যি বজাৰ গাঁথনিত মাত্ৰ এজন বিক্ৰেতা বা এটা উৎপাদনকাৰী বা এটা প্ৰতিষ্ঠান থাকে আৰু কোনো উৎপাদিত সামগ্ৰীৰ কোনো প্ৰতিকল্প সামগ্ৰী নাথাকে, সেই বজাৰ গাঁথনিক কি বুলি কোৱা হয়? একচেটিয়া বজাৰ বা মনোপলি মাৰ্কেট বুলি কোৱা হয়। ঠিক আছে, তো আমাৰ নেক্সট পইণ্টটো আলোচনা কৰোঁ আজি। আমাৰ নেক্সট পইণ্টটো হৈছে একচেটিয়া বজাৰৰ বৈশিষ্ট্য, ফিচাৰ্ছ অফ মনোপলি মাৰ্কেট। আমাৰ প্ৰথম বৈশিষ্ট্যটো হৈছে এবিধ নিৰ্দিষ্ট সামগ্ৰীৰ কেৱল এজনহে উৎপাদনকাৰী থাকে। মনত ৰাখিবা, একচেটিয়া বজাৰত যি সামগ্ৰী উৎপাদন কৰা হয় সেই সামগ্ৰীৰ উৎপাদনকাৰী মাত্ৰ এজনহে থাকে। ঠিক আছে, 2 নম্বৰ বৈশিষ্ট্যটো হৈছে নিৰ্দিষ্ট সামগ্ৰীবিধৰ কোনো প্ৰতিকল্প সামগ্ৰী বজাৰত নাথাকে। ঠিক আছে, একচেটিয়া বজাৰত যি সামগ্ৰী উৎপাদন কৰা হয় সেই সামগ্ৰীৰ কোনো নিকট প্ৰতিকল্প সামগ্ৰী বজাৰখনত নাথাকে। নেক্সট আমাৰ বৈশিষ্ট্য হৈছে 3 নম্বৰ, বজাৰখনত প্ৰতিকল্প উৎপাদনকাৰী প্ৰতিষ্ঠানৰ প্ৰৱেশত বাধা থাকে। ঠিক আছে, আমি আগতে আলোচনা কৰিছোঁ যে একচেটিয়া বজাৰত বিক্ৰেতাৰ এজন বাদে বেলেগ বিক্ৰেতাৰ প্ৰৱেশত বাধা থাকে। ইয়াতে মুক্ত প্ৰৱেশ নাই, সম্ভৱ নহয়। আমাৰ নেক্সট 4 নম্বৰ বৈশিষ্ট্য হৈছে বজাৰখনত ভোক্তা বা কিনোতাসকল দৰ গ্ৰহণকাৰী হয়। ঠিক আছে, একচেটিয়া বজাৰত যিবোৰ সামগ্ৰী উৎপাদন কৰা হয় সেই সামগ্ৰীৰ মাত্ৰ এজন বিক্ৰেতা থাকে আৰু বিক্ৰেতাজনে দৰ নিৰ্ধাৰণ কৰি দিয়ে আৰু বজাৰখনত যিবোৰ ভোক্তা থাকে, উপভোক্তা থাকে বা কিনোতা থাকে, সেই সকলোবোৰ দৰ গ্ৰহণকাৰী হয়, দৰ নিৰ্ধাৰণকাৰী হ'ব নোৱাৰে একচেটিয়া বজাৰত। ঠিক আছে, তো আমাৰ নেক্সট পইণ্টটো হৈছে MC আৰু MR ৰেখা ব্যৱহাৰ কৰি কিদৰে একচেটিয়া বজাৰত প্ৰতিষ্ঠান এটাই দীৰ্ঘকালত লাভ অৰ্জন কৰে, আমি চিত্ৰৰ সহায়ত এতিয়া আমি আলোচনা কৰিম। ঠিক আছে, আমি চিত্ৰ প্ৰথমতে অংকন কৰিম, তাৰপিছত আমি চিত্ৰটো ব্যাখ্যা কৰিম। মনোযোগেৰে চাবা। যদি কিবা বুজিব লগা থাকে কমেণ্ট কৰিবা, মই নেক্সট ভিডিঅ'ত আকৌ বুজাই দিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো আমি এতিয়া চিত্ৰ অংকন কৰোঁ। আমি প্ৰথমতে এক্স এক্সিছ, ৱাই এক্সিছ অংকন কৰিব লাগিব। এইডাল হ'ল এক্স এক্সিছ আৰু এইডাল হ'ল ৱাই এক্সিছ। আমি ইয়াতে অ' দিলোঁ। এই ৰেখাডাল সোঁফালৰ পৰা বাওঁফালে নিম্নমুখী হৈছে আৰু এই ৰেখাডালৰ নাম হৈছে গড় আই, অৰ্থাৎ AR ৰেখা। তাৰ তলত MR ৰেখা
অঙ্কন কৰা হ'ল। এই ৰেখাডাল হ'ল MC অৰ্থাৎ প্ৰান্তিক ব্যয় ৰেখা। প্ৰান্তিক ব্যয় ৰেখা অঙ্কন কৰা হ'ল। ইয়াতে প্ৰান্তিক ব্যয় আৰু প্ৰান্তিক আয় ৰেখা কটাকটি কৰিছে। য'ত প্ৰান্তিক ব্যয় আৰু প্ৰান্তিক আয় ৰেখা কটাকটি কৰিছে সেই কটাকটি কৰা ঠাই আমি কিউ দিলোঁ আৰু ইয়াতে উৎপাদনৰ পৰিমাণ OM দিলোঁ। ইয়াতে আমি P দিছোঁ, ইয়াতে A দিলোঁ। এই ৰেখাডাল হ'ল AC ৰেখা অৰ্থাৎ গড় ব্যয় ৰেখা। আমি ইয়াতে C দিলোঁ আৰু এই পইণ্টত আমি R দিলোঁ আৰু এইখিনি হ'ব লাভ, প্ৰতিষ্ঠান এটা লাভ। তো আমি চিত্ৰটো অঙ্কন কৰিলোঁ। এতিয়া আমি ব্যাখ্যা কৰোঁ চিত্ৰটো। এতিয়া আমি চিত্ৰটো ব্যাখ্যা কৰোঁ। অপৰ চিত্ৰত OX অক্ষৰেখাত সামগ্ৰীৰ পৰিমাণ আৰু OY অক্ষৰেখাত সামগ্ৰীৰ দৰ দেখুওৱা হৈছে। চিত্ৰটোত OX অক্ষৰেখাত সামগ্ৰীৰ পৰিমাণ আৰু OY অক্ষৰেখাত সামগ্ৰীৰ দৰ দেখুওৱা হৈছে। চিত্ৰত MC ৰেখাই MR ৰেখাক O বিন্দুত কটাকটি বা স্পৰ্শ কৰিছে। চিত্ৰ অনুসৰি MC ৰেখাই MR ৰেখাক তলৰ ফালৰ পৰা O বিন্দুত কটাকটি কৰিছে। গতিকে O বিন্দু হৈছে ভাৰসাম্য বিন্দু। এই O বিন্দুটোৱে হৈছে ভাৰসাম্য বিন্দু। এই ভাৰসাম্য বিন্দুত ভাৰসাম্য সামগ্ৰীৰ পৰিমাণ হৈছে OM আৰু ভাৰসাম্য দৰ হৈছে OP। চিত্ৰত ভাৰসাম্য সামগ্ৰীৰ পৰিমাণ হৈছে OM আৰু ভাৰসাম্য দৰ হৈছে OP। এই ভাৰসাম্য OM সামগ্ৰীৰ পৰিমাণত একচেটিয়া প্ৰতিষ্ঠানটোৰ মুঠ আয় অৰ্থাৎ TR হ'ব। আমি জানো TR ইকুৱেল টু P ইনটু Q, মুঠ আয় ইকুৱেল টু দৰ ইনটু উৎপাদন। ইয়াতে দৰ কিমান আছে OP আৰু উৎপাদন কিমান আছে OM। গতিকে দুটাই পূৰণ কৰিলে কি হ'ব OP ইনটু OM পূৰণ কৰিলে কি হ'ব OMAP। আমাৰ মুঠ আয় হ'ব OMAP। আৰু এই ভাৰসাম্য OM উৎপাদন পৰিমাণত একচেটিয়া প্ৰতিষ্ঠানটোৰ মুঠ ব্যয় অৰ্থাৎ TC হ'ব। আমি জানো TC ইকুৱেল টু AC ইনটু Q। AC আমাৰ ইয়াতে কি আছে OC আৰু উৎপাদন কিমান আছে OM। OC আৰু OM পূৰণ কৰিলে আমি কি পাম OMRC। গতিকে মুঠ ব্যয় কিমান হ'ব OMRC। এতিয়া আমি জানো লাভ সমান সমান মুঠ আয় বিয়োগ মুঠ ব্যয়। আমি এইটো আগতে জানো ফৰ্মুলাটো লাভ ইকুৱেল টু TR মাইনাছ TC হয়। ইয়াতে মুঠ আয় কিমান আছে আমি আগতে পাইছোঁ OMAP। মুঠ আয় হৈছে OMAP মাইনাছ মুঠ ব্যয় কিমান হ'ব OMRC। গতিকে OMAPৰ পৰা OMRC বিয়োগ কৰিলে আমি কি পাম PCRA। আমাৰ লাভ হ'ব PCRA। গতিকে আমি এতিয়া বুজি পালোঁ যে একচেটিয়া বজাৰত
দীৰ্ঘকালত প্ৰতিষ্ঠান এটাই PCRA পৰিমাণৰ লাভ অৰ্জন কৰে। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই কিছু পৰিমাণে উপকৃত হৈছে বুলি ভাবিছা তেন্তে ভিডিঅ'টোক লাইক এটা কৰি দিবা আৰু বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও চাই কিছু পৰিমাণে উপকৃত হ'ব পাৰে। তো যদি নতুনকৈ চেনেলটোলৈ আহিছা তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো বজাই দিবা যাতে নতুন ভিডিঅ' আহিলে সোনকালে পাব পাৰা। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।